Hello everyone, welcome back to my channel SM Tutorial Home. ইয়াৰ আগৰ ভিডিঅ'ত মই আজি একমাহমান আগতে তোমালোকক মই এছামিজ এমাইলৰ 30 মাৰ্কছ কমন দিছিলোঁ। কি কবিতাৰ মূলভাৱ চাব লাগিব, কি তোমালোকৰ এছে চাব লাগিব, কেনেকুৱা টাইপৰ কি চাব লাগিব, 30 মাৰ্কছ ইয়াৰ আগৰ ভিডিঅ'ত মই দিছিলোঁ আজি একমাহমান আগতে। তো সেইখিনি তোমালোকে চাই ল'ব ভালদৰে। আজি আকৌ মই 20 মাৰ্কছ তোমালোকক কমন দিবলৈ ওলাইছোঁ। কি চালে আমাৰ কমন পৰিব, তাৰ ভিতৰত গ্ৰামাৰ ছেকশ্যন 10 মাৰ্কছ আৰু ইপিনে তোমাৰ বৈচিত্ৰ্যময় অসম যে আছে আমাৰ এছামিজ ৰেপিড ৰিডাৰ, এই বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকৰ থাকিব 10 মাৰ্কছ, টোটেল 20 মাৰ্কছ। তো গতিকে তোমালোকে এই বস্তুখিনি ভালদৰে অলপ চাই ল'বা। তো তাৰ আগতে মই তোমালোকক যিবিলাকে মোৰ চেনেলত নতুন আহিছা সকলোৱে যাতে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰা আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ যাতে পাহৰি নোযোৱা। ঠিক আছে, আহা তেতিয়াহ'লে আজি আমি প্ৰথমতে যদি চাওঁ এছামিজ গ্ৰামাৰ ছেকশ্যনত আমাৰ লাগিব সমাৰ্থক শব্দ লিখা দুটা প্ৰথম এ গ্ৰুপত দুটা থাকিব, বি গ্ৰুপতো দুটা থাকিব। তো গতিকে সমাৰ্থক শব্দৰ পৰা যদি আমি চাব যাওঁ, পৃথিৱী মেঘ ৰাতি নদী চকু আকাশ অগ্নি সমীৰ গছ হৃদয় বেথা পদুম ঘা তৰংগ কুসুম নিপুণ সূৰ্য অতিথি হাতী ৰজা, এনেকুৱা টাইপৰ সমাৰ্থক শব্দ চালে তোমালোকৰ হৈ যাব। এইটো চোৱা, তোমালোকৰ ইয়াত মই এনচাৰকেইটা দিয়া আছে, এই পেজটো তোমালোকে অলপ ভালদৰে চাই ল'বা। যেনে আকাশ, গগন, শূন্য, আসমান, হাত, কৰ, হস্ত, বতাহ, সমীৰ, পৱন, বায়ু, পানী, জল, নীৰ, বাৰী, চকু, নয়ন, লোচন, নেত্ৰ, ঘৰ, গৃহ, আৱাস, আলয়। তো গতিকে সুন্দৰভাৱে মই ইয়াত এইকেইটা যদি সমাৰ্থক শব্দ চাই যোৱা তোমালোকে এই সমাৰ্থক শব্দকেইটাৰ ভিতৰতেই তোমালোকৰ যিকোনো সমাৰ্থক শব্দ নিদিয়া কিয় তোমালোকৰ কমনটো থাকি যাব। তো গতিকে সমাৰ্থক শব্দ এইকেইটা তোমালোকে অলপ ভালদৰে চাই ল'বা। তো তাৰপিছত সমাৰ্থক শব্দৰ পিছত আমাৰ আহিব নেক্সটটো চোৱা বিপৰীত শব্দ লিখা। বিপৰীত শব্দ লিখা তোমালোকৰ যি আহিব, তো বিপৰীত শব্দ তোমালোকৰ এইকেইটা বিপৰীত শব্দ তোমালোকে ভালদৰে চাই ল'বা। কি আছে চোৱা, এইকেইটাৰ পৰাই প্ৰায় থাকে উত্তম, অধম, অমৃত, গৰল, অতিবৃষ্টি, অনাবৃষ্টি, স্থাৱৰ, অস্থাৱৰ, হ্ৰাস, বৃদ্ধি, ইহকাল, পৰকাল, আকাশ, পাতাল, আবাসন, বিসৰ্জন, আশীৰ্বাদ, অভিশাপ, দ্ৰুত, মন্থৰ, প্ৰত্যক্ষ, পৰোক্ষ, ক্ষয়, বৃদ্ধি, গহীন, চঞ্চল, সন্মান, অপমান, বিপদ, সম্পদ, প্ৰাচ্য, পাশ্চাত্য, আবিৰ্ভাৱ, তিৰোভাৱ, সুযুক্তি, কুযুক্তি, হৰ্ষ, বিষাদ, কৃষ, স্থূল, বিস্তৃত, সংক্ষিপ্ত, কৃতজ্ঞ, অকৃতজ্ঞ, কনিষ্ঠ, জ্যেষ্ঠ, দেশপ্ৰেমিক, দেশদ্ৰোহী, উৰ্বৰ, অনুৰ্বৰ, উচ্চ, নীচ, টান, কোমল, উচ্ছৃংখল, শৃংখল, প্ৰশংসা, নিন্দা, উন্নতি, অৱনতি। তো এইকেইটা অপজিট ৱৰ্ড বা বিপৰীত শব্দ তোমালোকে ভালদৰে চাই ল'বা। এইকেইটাৰ ভিতৰতে তোমালোকৰ কমন থাকিব। নেক্সট তোমালোকৰ আহিব ব্যাস বাক্যৰে সৈতে সমাসৰ নাম লিখা। শতাব্দী, যোগভ্ৰষ্ট, মৌচাক, মাটিকঁঠাল, উৰাজাহাজ, ত্ৰিফলা, দমাহী, মহাপুৰুষ, উপবন, ৰাধাকৃষ্ণ, চক্ৰপাণী, নৱৰত্ন, মাতৃভক্তি, আমৰণ, পীতাম্বৰ, জলচৰ, ফুলপানী, চন্দ্ৰমুখ, ৰাম ৰাৱণ, পাঞ্চাঙ্গুল, চাতশাসন, এইকেইটা চালে হৈ যাব। সন্ধি ভাঙা লাগিব তোমালোকৰ হিতাৰ্থ, হিমালয়, যথেষ্ট, ইত্যাদি, সংস্কৃতি, সূৰ্যোদয়, অন্বেষণ, সদানন, নমস্কাৰ, ভাবুক, নিশ্চয়, পৰীক্ষা, হিতাহিত, নাবিক, নীৰৱ, দেৱৰ্ষি, সংস্কৃত, বিদ্যালয়, যদ্যপি, হিতৰ্ষি, সঞ্চ। জতুৱা ঠাঁচেৰে বাক্য ৰচনা কৰা এইকেইটা চাবা। খাই পাত ফলা, আলাসৰ লাৰু, ন দি ক, ভিৰাইলৰ মাৰ, আচলৰ ধন, থেৰু চিগা, এৰা ধৰা, ডলাৰ বগৰী, জয়দেউ কাকুতি, 19ত বা বলা, ৰমক জমক, চকুৰ কুটা, দাঁতৰ শাল। এইকেইটা তোমালোকে অপজিট এইকেইটা মেক চেণ্টেঞ্চ চাব লাগিব, বাক্য ৰচনা চাব লাগিব। ঠিক আছে, তাৰে পিছত তোমালোকৰ নেক্সট পেজত তোমালোকৰ চাব লাগিব এটা শব্দ এই বাক্য ৰচনা আৰু কেইটামান আছে তোমালোকৰ। ধদৰ পচলা, হাতলৰ, চকু চৰহা, কাণে কাণ মাৰি, পানীৰ তলৰ কাঁইট। এইকেইটা তলৰ শব্দবোৰৰ মূৰ্ধন্য বা পেটকেইটা হোৱাৰ কাৰণ লিখা। এই শব্দকেইটাৰ ভিতৰতে পৰীক্ষাত থাকে ঘণ্টা, কৃষ্ণ, স্পষ্ট, প্ৰণাম, পৰায়ণ, ঋষভ, সুষম,
ঋণ, বৰুণ, ভূমিষ্ঠ, বিষয়, তৃণ, বৰ্ষ, কাৰণ। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা তোমালোকে এইকেইটা মই এনচাৰ সহকাৰে তোমালোকক এটা শব্দত প্ৰকাশ কৰাকেইটা দি দিছোঁ। পনীয়া গাখীৰ দিয়া গাই, জলাহী, যি একেলগে পৰে, সহপাঠী, ৰান্ধি খাব পৰা কলৰ পুলি, পচলা, একে মাতৃৰ গৰ্ভত জন্মজাৰ, সহদৰ, যি কথাৰ অৰ্থ নাই, নিৰৰ্থক বা অৰ্থহীন, এবাৰ গুটি লাগি মৰা গছ, ঔষধি, একেজন গুৰুৰ শিষ্য, সতীৰ্থ বা হৰিভকত, যি কণীৰ পৰা জন্মে, অন্ধজ, যাক মূল্য দি কিনিব নোৱাৰি, অমূল্য, বেঙৰ নেজ নখৰা পোৱালি বা নেজ নখৰা বেঙৰ পোৱালি বা ঠেং নোহোৱা ভেকুলীৰ পোৱালি, লালুকি। চেলেকি খোৱা বস্তু, লেইহ, চুহি খোৱা বস্তু, চৰহা। কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ, বিশ্বস্ত। ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি, প্ৰত্যুৎপন্নমতি। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত, প্ৰাতঃস্মৰণীয়। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে, অকৃতজ্ঞ বা কৃতঘ্ন। আগেই নোহোৱা ঘটনা, অভূতপূৰ্ব। যাৰ পূৰ্বজন্মৰ কথা মনত আছে, জাতিস্মৰ। যিয়ে বিষ্ণুক পূজা কৰে, বৈষ্ণৱ। যাৰ 2 হাত সমানে চলে, সব্যসাচী। যি কোনো পক্ষ নলয়, নিৰপেক্ষ। কাঁহৰ বাচন গঢ়োতা, কসাৰ। যাক সহজে লাভ কৰা যায়, সুলভ বা সহজলভ্য। যাক সহজে লাভ কৰিব পাৰি, দুৰ্লভ। তো তাৰপিছত ইয়াৰ পিছত আমি চাব লাগিব গ্ৰামাৰ। এইখিনি চালে হৈ যাব তোমালোকৰ গ্ৰামাৰ। তাৰপিছত ইয়াৰ আগৰ ভিডিঅ'ত মই ক'লোঁ তোমালোকক, 1 মাহ আগতে মই দিছিলোঁ এছে কি চাব লাগিব, আবেদন কি চাব লাগিব। ইয়াৰ আগৰ ভিডিঅ'ত মই দিছিলোঁ, তোমালোকে সেইখিনি চাই ল'বা। তো এতিয়া মই তোমালোকৰ বৈচিত্ৰ্যময় অসমত কি চাব লাগিব, কি চালে কমন পৰিব বৈচিত্ৰ্যময় অসমৰ পৰা, যেনে চমু উত্তৰ দিয়া, এইকেইটা আমি চাব লাগিব। চমু উত্তৰ দিয়া আমাৰ আছিলে 1 মাৰ্কত সৰু টাইপৰ প্ৰশ্ন, যে বড়ো ভাষাই কেতিয়া স্বীকৃতি লাভ কৰিছিল, বড়োসকলৰ শ্ৰেষ্ঠ দেৱতাজনৰ নাম কি, মৰাণসকলৰ জাতীয় খেল কি, ডিমাচা ভাষাত সোণোৱাল মানে কি, বৌদচা শব্দৰ অৰ্থ কি, মৰাণসকলৰ জাতীয় গছ কি, সোণোৱাল শব্দটো কি শব্দৰ পৰা আহিছে, বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখনৰ নাম কি, বড়োসকলৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়, বড়োসকলৰ কেইখন জিলা অন্তৰ্ভুক্ত কৰা হৈছে, বড়োলেণ্ডত কেইখন জিলা অন্তৰ্ভুক্ত কৰা হৈছে, মৰাণসকলৰ জাতীয় খেল কি, মটক শব্দটো কি ভাষাৰ শব্দ, ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক কি নামেৰে চিহ্নিত কৰিছে, ৰাভা সংস্কৃতিৰ প্ৰতীক কি, সোণোৱালসকল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল, বড়ো ভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে। তো এইকেইটা টাইপৰ কুৱেশ্যন চাব লাগিব। তাৰপিছত মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিম জনা ৰজাৰ নাম কি আছিল, বড়ো ভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত, ভাটুকি ভাবুলি কোন, মৰাণসকলে বহাগৰ বিহু কেতিয়া পালন কৰে, বড়োসকলৰ পুৰণি ধৰ্মটো কি, মৰাণসকল কোন আছিল, আলি আই লিংগা কেতিয়া পতা হয়, কোন চনত অসম মৰাণ সভা গঠন কৰা হৈছিল, যোগেশ দাসে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এইকেইটা শ্বৰ্ট কুৱেশ্যন হৈ গ'ল 1 মাৰ্কৰ। আৰু 2 মাৰ্কৰ ভিতৰত চাব লাগিব তোমালোকৰ এই প্ৰশ্নখিনি মই ইয়াত সুন্দৰকৈ দি দিছোঁ। প্ৰশ্নখিনি তোমালোকে অলপ ভালদৰে চাবা, মিলাই ল'বা। আৰু তাৰপিছত যদি তোমালোকে পাৰা আৰু অলপ তোমালোকে এই কুৱেশ্যনখিনি চোৱাৰ উপৰিও আৰু যদি পাৰা এইখিনি কুৱেশ্যনো তোমালোকে অলপ চাই ল'বা। এই কুৱেশ্যনখিনিও খুব দৰকাৰী। তাৰোপৰি এই চমু টকাকেইটাও তোমালোকে চাবা। এই চমু টকাকেইটাও পৰীক্ষাত আহে। তাৰে পিছত তোমালোকৰ হয়তো ইয়াৰ আগৰ পৰীক্ষাত 2-3বাৰ দিছিলে। এই কুৱেশ্যনটো যদি তোমালোকে পাৰা এবাৰ আৰু চাই ল'বা। এইখিনি চাই ল'বা। চাই লোৱাৰ পিছত এই কুৱেশ্যনটো তোমালোকে চাবা। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। এইটো 2টা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া, এইটো পাৰিলে এবাৰ চাই ল'বা। ঠিক আছে, উত্তৰ সহকাৰে মই দি দিছোঁ 2টা জনগোষ্ঠীৰ বিষয়ে। ঠিক আছে, তাৰে পিছত আকৌ এনেকুৱাকৈ তোমালোকক এটা কুৱেশ্যন দিব পাৰে। এইটো ইয়াৰ আগতে 2বাৰ আহিছিলে। তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2গৰাকী বা 3গৰাকী বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা।
তো উত্তৰ সহকাৰে মই যিকোনো দুটাৰ বিষয় দি দিছোঁ তো তোমালোকে এইখিনি চাই ল'বা তো এইখিনি চালেই তোমালোকৰ মই বৈচিত্ৰ্যময় অসমৰ যিখিনি কুৱেশ্যন দেখালোঁ এইখিনি চালে তোমালোকৰ ভালেখিনি কমন পৰিব বৈচিত্ৰ্যময় অসমৰ পৰা গোটেইখিনি থাকিব তো গতিকে এইখিনি চালে তোমালোকে গ্ৰামাৰ ছেকশ্যন আৰু বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকে সম্পূৰ্ণভাৱে কমন পাবা সম্পূৰ্ণভাৱে তোমালোকৰ কমন পৰিব বা ইয়াৰ ভিতৰতে কুৱেশ্যনবিলাক থাকে তো আজিলৈ আৰু বিশেষ নাই শেষত সকলোলৈ বিনম্ৰ অনুৰোধ থাকিল লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ইয়াৰ পৰৱৰ্তী মই ভিডিঅ' এটা দিম প্ৰ'জ ছেকশ্যন আৰু পয়ট্ৰি ছেকশ্যন প্ৰ'জ ছেকশ্যনৰ পৰা কেনেকুৱা টাইপৰ আমি শ্বৰ্ট কুৱেশ্যন চাম আৰু প্ৰ'জ ছেকশ্যন পয়ট্ৰি ছেকশ্যনৰ পৰা কেনেকুৱা শ্বৰ্ট কুৱেশ্যন চাম সেই বিষয়ে এটা সৰু ভিডিঅ' মই দি দিম অহাকালি দি দিম পাৰিলে ঠিক আছে এইখিনি তোমালোকে এতিয়া চাই ল'বা আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ